চোৱা তোমালোকক মই এইখিনি কথা ক'বলৈ বিচাৰিছোঁ যে জীৱনত কেনেকৈ উদ্গতি কৰিবা মানে আমি মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে আমি কি কাম কৰিব লাগিব মানুহৰ কাম মানুহক কি বুলি কোৱা হয় জীৱশ্ৰেষ্ঠ সকলো প্ৰাণীতকৈ মানুহক শ্ৰেষ্ঠ বুলি কোৱা হয় এই কাৰণেই মানুহৰ চিন্তা শক্তি আছে মানুহৰ স্মৃতি শক্তি আছে মানুহৰ বুদ্ধিদীপ্ততা আছে মানুহে বিভিন্ন কথা ভাবিব পাৰে আন জীৱতকৈ মানুহ পৃথক যাৰ কাৰণে মানুহক কোৱা হয় কি জীৱশ্ৰেষ্ঠ হয়নে নহয় জীৱ জন্তু কোৱা হয় নেকি কোৱা হয় শ্ৰেষ্ঠ বুলি কেতিয়াও কোৱা নহয় এতিয়া মই ক'লো তোমালোকক অলপ আগত যে আমি ক'ত গৈছো কাৰ বাবে গৈছো কিয় গৈছো এই কথাকেইটা মনত ৰাখিব লাগিব আৰু বুকুত কঢ়িয়াই লৈ ফুৰিব লাগিব তাৰোপৰি মই কৈছো যে তোমালোকক আমাৰ মানুহবোৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ভাল ভাল ফলাফল লাভ কৰে তেতিয়া তেওঁলোকক সোধা হয় তোমালোকে কি হ'বা কি কয় মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই IPS বিষয়া হ'ম বা মই ICS বিষয়া হ'ম কেতিয়াও কোনোৱে নকয় যে মই এগৰাকী প্ৰকৃত মানৱ আৰু বহুতেই নকয় মই এগৰাকী আদৰ্শ শিক্ষক কয় নেকি নকয় বহুতেই নকয় দুই এগৰাকীয়ে বাহিৰে নকয় হয়নে নহয় মানুহ জীৱনত যেতিয়া উদ্গতি লাভ কৰে কেতিয়াও লাহে লাহে আমি উদ্গতি লাভ কৰিব লাগিব কেতিয়াও মানুহে একেবাৰতে উদ্গতি লাভ কৰিব নোৱাৰে বুজি পাইছা সেইকাৰণে সংস্কৃতত কৈছে চলৈতেকেন পাৰেণ তিষ্ঠতিকেন বুদ্ধিমান নাস্বমিস্য পৰম স্থানং পূৰ্বমায় তুমি যদি এখন ভৰি এখন খাকু পাৰ হ'ব বিচাৰিছা তুমি প্ৰথম দুইখন ভৰি দিব নালাগে প্ৰথম এখন ভৰি তাৰপিছত এখন ভৰি দিবা মানে ষ্টেপ বাই ষ্টেপ আমি পাৰ হ'ব লাগিব পুনৰ সফলতা পাবলৈ হ'লে আমি কি কৰিব লাগিব কষ্ট কৰিব লাগিব এদিনতে সফলতা কেতিয়াও নাহে কোনো মানুহে কেতিয়াও এদিনত সফলতা লাভ কৰিব নোৱাৰে পাৰিব নেকি সেইকাৰণে কৈছে কৰ্মণি অধিকাৰিটো মাফ কৰিছে কদাচনমা কৰ্মচক্তি ভূমাচি যে কৰ্মতে তোমাৰ অধিকাৰ আছে কৰ্ম ফলক নাই গতিকে তুমি তোমাৰ যদি কৰ্ম কৰি যোৱা তেতিয়াহ'লে তুমি এই কথাখিনি সদায় মনত ৰাখিবা কিন্তু কেৱল পঢ়াৰ কথাখিনি আমাৰ মনত ৰাখিব নালাগে চব সকলোখিনি হয়নে জীৱনত উদ্গতি কৰিবলৈ হ'লে তুমি ডাঙৰৰ পৰামৰ্শ ল'ব লাগিব ভাল ভাল কৰ্মবোৰ কৰিব লাগিব অধ্যয়ন কৰিব লাগিব ধৰ্মৰ পথৰ পৰা কেতিয়াও বিচ্যুত হ'ব নালাগিব মানে সৰুক মৰম কৰিব লাগিব ডাঙৰৰ বেয়া গুণবোৰ পৰিহাৰ কৰি ভাল গুণবোৰ আমি গ্ৰহণ কৰিব লাগিব হয়নে নহয় সেইকাৰণে কৈছোঁ তোমালোক ভাল মানুহ হোৱা প্ৰকৃত মানুহ জীৱনটো উদযাপন কৰিবলৈ শিকা এনেকৈ উদযাপন কৰিব শিকা যাতে সমাজে তোমাৰ নাম লয় সমাজে তোমাৰ নাম লৈ যাতে গৌৰৱ কৰিব পাৰে তোমাৰ দেউতাৰ নাম লৈ নহয় তোমাৰ আব্বা আম্মাৰ নাম লৈ নহয় তোমাৰ নিজৰ নামেৰে সমাজত যাতে এটা পৰিচয় হয় এনেকৈ নাম ল'ব লাগে যাতে তোমাৰ নামটোহে গাঁওখনত চিনি পায় তোমাৰ দেউতাৰ নামেৰে বুজি পাইছা গতিকে আমি মানুহবোৰ এনেকৈ আগবাঢ়িব লাগে সদায় সৎ পথত সৎ আৰু নিষ্ঠাৰে আগবাঢ়িব লাগে সত্য সদায় জয় বুলি কয় সত্যমেৱ জয়তে নান্দনিকম সত্য সদায় জয় কিন্তু অসত্যৰ জয় কেতিয়াও নহয় আমাৰ ভগৱান যেতিয়া অৱতাৰ গ্ৰহণ কৰিছিলে তেতিয়া কি কৈছিল যে সত্য প্ৰতিষ্ঠা কৰিবলৈ জন্মগ্ৰহণ কৰিছিল না যে কৈছে গীতা যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত তদা যুদ্ধৰ্মচিচ্ছমেহ পৰিত্ৰাণায় সাধুনাং বিনাশায় সতিষ্ঠিতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে মানে যেতিয়াই সমগ্ৰ পৃথিৱীখনত ধৰ্মৰ গ্লানি হয় অধৰ্মই সমগ্ৰ পৃথিৱীখন ছানি কৰে তেতিয়াই ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে দুষ্ট আক্ৰমণ আৰু সাধুসকলক প্ৰতিৰক্ষাৰ কাৰণে আৰু ধৰ্ম গতিকে আমিও ভাবোঁ ইয়াৰ লগে লগে এইখিনি কৰিব ক্লজ কৰি